गसाइगाव अनंत कुटीर एमई स्कुलनि गाज्रि सोलोंथायारि आबहावा लेङाइ फोरोंगिरि आरो हानजायारि आफादफोरा गाहाय फोरोंगिरिनि हेंथायै रागा जोंखांदों। सोलोंथाइ बिफाननि गोजौ थाखोनि मावख'गिरिफोरनि सायाव गाहाय फोरोंगिरिनि बेरेखायै अजद होदों आरो नायबिजिरनो खावलायदों। गसाइगाव महकुमा सदर थावनिनि गेजेराव अनंत कुटीर एमई फरायसालिनि गाहाय फोरोंगिरिनि बेरेखायै गोख्रों अजद। गाहाय फोरोंगिरि रतिलाल सरकारनि बेरेखायै लेङाइ फोरोंगिरिफोरनि अजद आरो गुबुन गुबुन दोलो आफादफोरजों लोगोसे बिफाननि गोजौ थाखोनि मावख'गिरिफोरा अजद दैखांदों। जिल्ला कमिशनार सोलोंथाइ बिथोनगिरि महकुमायारि सोलोंथाइ मावख'गिरिनो लिरनाय अजद होनायनि उनावबो गाहाय फोरोंगिरिनि खामानिनिफ्राय मेंग्लिनानै लेङाइ फोरोंगिरि, जायगानि फरायसा आफाद आरो रायजो राजाफोरा जेबो मुलाम्फा मोननो हायाखै। गाहाय फोरोंगिरिया बिबानाव सांग्रां नङा, नाथाय गोबां समफोराव जाख्ल'नायबो खालामबोदों। बेल' नङा, लेङाइ फोरोंगिरिखौ गाज्रि आखु दिन्थिनायनि गोख्रों अजद थिखांदों, जायनि जाहोनाव फरायसालिनि सोलोंथायारि आबहावाया गाज्रि जालांनायल' नङा, फरायसाफोरनि अनजिमायाबो गोबां गुन खमायदों। मोनसे सोमोनांथाव बाथ्रा दंदि फोरोंगिरिखौ दाय होसेयावबो बिथांखौ मानो सोलाय सोल' खालामाखै। मख'नाय जायोदि सा 113 फरायसाफोरजों गंसे फरायसालियाव सा 9 फोरोंगिरि, बेनिनो सा 6 फोरोंगिरिफोरा गाहाय फोरोंगिरिनि बेरेखायै अजद दैखांदों आरो नायबिजिरनो खावलायदों। মই নাজানো, টিচাৰে এবাৰ কৈছিলে যে বোলে গাৰ্জিয়ান এটা ছয় দিব লাগে, সেই হিচাপত ছয় দিছে, কিন্তু পিছত জানিলো সেইটো যে পিতিলতা বাইদেউৰ এগেইনষ্টত। জানিলেতো মই আগত নিদিলোঁ হয়, নোকোৱাকৈ লৈছে। মই জানিলে নিদিলোঁ হয়, আগতে কোৱা নাছিল মোক একো কথা। গাঁও টাউনৰে এখন বহুত পুৰণি শিক্ষা অনুষ্ঠান অনন্ত কুটিৰ LP স্কুল। পিছলৈ এইটো চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণৰ ফলত এইখন অনন্ত কুটিৰ ME স্কুললৈ ৰূপান্তৰ হ'ল। এইখন স্কুলৰ পূৰ্বৰ মানে যি পৰিৱেশ আছিল বৰ্তমান সেইটো নাই। শিক্ষকসকলৰ মাজত যি টনা আজৰা খোৱা কামৰা, এই টনা আজৰা খোৱা কামৰাৰ কাৰণে আজি বিদ্যালয়ৰ মানে পৰিৱেশটো বৰ বেয়া হৈ আছে। বিদ্যালয়ৰ যিজন প্ৰধান শিক্ষক ৰতিলাল চৰকাৰ মহোদয়, তেখেতে একনায়কত্ববাদ চলাই যোৱাৰ যেন এক পৰিৱেশ ইয়াত সূচনা হৈছে। তো আমি স্থানীয় ৰাইজ তথা দল সংগঠন হিচাপে আমি বহুবাৰ আহিছোঁ এইখন স্কুলত, বিষয়টো আমি নিষ্পত্তিকৰণ কৰিব বিচাৰিছিলোঁ, কিন্তু তেখেতে আমি যদিও আহোঁ মানে বিষয়টো আমি মীমাংসা কৰোঁ বা নিষ্পত্তি কৰাৰ এক বিষয় লৈ যদি আমি বিদ্যালয়ত উপস্থিত হওঁ, তেওঁ বিভিন্ন অজুহাত দেখাই আমাৰ মানে ফালৰি কাটি যায় মূল বিষয়ৰ পৰা। তো আপোনালোকৰ যোগেদি BTCৰ শিক্ষা বিভাগক আমি এটাই অনুৰোধ জনাব বিচাৰিছোঁ, এই ক্ষেত্ৰত BTCৰ শিক্ষা বিভাগে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক আৰু বিদ্যালয়ৰ যি পূৰ্বৰ পৰিৱেশ আছিল সেই পৰিৱেশটো তেওঁলোকে অনতিপলমে ঘূৰাই দিয়ক। অন্যথা আজি আপোনালোকে দেখিবলৈ পাইছে যে বিদ্যালয়ৰ আগত 200 পৰা 250জন ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়ত পাঠদান কৰিছিল। আজি এই নতুন শিক্ষাবৰ্ষ আৰম্ভণিৰ পৰা প্ৰায় 40-50জনে বোধহয় মানে নামভৰ্তি কৰা নাই। তো কিয় কৰা নাই? ইয়াৰ একমাত্ৰ কাৰণ হ'ল শিক্ষক সমাজৰ মাজত মিলা প্ৰীতিৰ অভাৱ হৈ গৈছে। সেইটো মানে এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে মৈমতালিৰে বিদ্যালয়খন পৰিচালনা কৰি আছে, সেইবাবে মানে বহু অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক এইখন বিদ্যালয়ত নামভৰ্তি কৰি দিবলৈ মানে টান পাইছে। তাৰ কাৰণে আজি ছাত্ৰ ছাত্ৰীৰ অভাৱ হৈছে। দেখা গৈছে যে আমি বিভিন্ন সূত্ৰৰ পৰা খবৰ পোৱা অনুসৰি এই যিজন বৰ্তমানৰ প্ৰধান শিক্ষক তেওঁ দুবাৰ তেওঁ হৈছে ছাছপেণ্ড হৈছে। তো আমি BTCৰ শিক্ষা বিভাগক এটাই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, তেওঁক এইবাৰ ছাছপেণ্ড নহয়, তেওঁক একেবাৰে চাকৰিৰ পৰা বৰখাস্তই কৰি দিয়ক। কাৰণ তেওঁ এজন শিক্ষাগুৰুৰ যোগ্য হৈ থকা নাই। তেওঁ নিজৰ মৈমতালিৰে যদি চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি বিদ্যালয়খন পৰিচালনা কৰিব বিচাৰে, তেনেহ'লে তেওঁ শিক্ষাগুৰু হৈ থকাৰ কোনো অধিকাৰ নাই বুলি আমি ভাবোঁ। বিদ্যালয়ৰ যিজন প্ৰধান শিক্ষক আছে ৰতিলাল চৰকাৰ, তেওঁৰ বিৰুদ্ধে আগৰ পৰাই নানান অভিযোগ আছিল। তেখেতে আগতে ছাছপেনশ্যন হোৱাই বাৰু আগতে যি আছিল সেইবিলাক আগৰ কথা। বৰ্তমান এইখন বিদ্যালয় অহাৰ পিছত তেখেতে আমাৰ লগত যিখিনি কৰিছে এজ এ টিচাৰ, ফিমেল টিচাৰ, আমাৰ ওপৰত মানে ভালেখিনি অত্যাচাৰে বুলি ক'ব পাৰি, মানসিক অত্যাচাৰ, নানানখিনি মানসিক অত্যাচাৰ কৰি আহিছে আৰু কৰি আছে টিল নাও। তেখেতে মানে কি তেখেতো নিজৰ বিদ্যালয়খন
চলায় আৰু তেখেতে মানে গভৰ্ণমেণ্টৰ যিবিলাক অৰ্ডাৰ আছে সেইবিলাক তেখেতে নামানে। প্ৰথম তেখেতে ধৰক গৰম দিনত যে মৰ্ণিং ক্লাছ কৰিব দিয়ে তেখেতে নিজৰ ইচ্ছামতে আগৰ চিডিউল মতনি কৰে। তাৰপিছত এই বিদ্যালয়বিলাকত নেচ এণ্ড পেট এক্সাম পাতিবলৈ দিছিল, তেখেতে কৰিলে কি পেটটো পাতিলে কিন্তু নেচটো পাতা নাই। তাৰপিছত ADC মেডাম আমাৰ অমৃতা দত্ত আহিছিলে, তেখেতে আহি যেতিয়া পালে যে নেচ পাতা নাই তেতিয়া তেখেতে কমপ্লেইন কৰিলে। কমপ্লেইন কৰাৰ বিপৰীত পিছতহে তেখেতে এই এক্সামটো পাতিলে। এইখিনি হ'ল হেৰি মানাখিনি। তাৰপিছত এখেতে কি কৰে, যেতিয়া SMCখন কেনেকৈ গঠিত হৈছে আমি কোনো টিচাৰে নাজানো। SMCৰ এমালকেশ্যন ৰুল মতে ইয়াতে LP টিচাৰ থাকিব লাগে, ME টিচাৰ থাকিব লাগে, কিন্তু তেখেতে দুজনে মানে এখেত আমাৰ হেড ছাৰ আৰু আমাৰ ছায়েন্স টিচাৰ ME দুজনে SMCৰ মেম্বাৰ হয়, কিন্তু এমালকেশ্যন ৰুলছ মতে LP টিচাৰ থাকিব লাগে, যিটো আমি নাই। সিহঁতে নিজৰ মতে বনাই লৈছে কিয়, যাতে নিজৰ মতে চলাব পাৰে। আমাৰ যিজন ছায়েন্স টিচাৰ আছে মিথুন দেৱনাথ, তেখেতেতো মানে SMCৰ মেম্বাৰ হৈ দেৱানী কৰিব পাৰে তেনেকুৱা প্ৰকৃতিৰ চৰিত্ৰৰ মানুহ এজন। যিয়ে নহওক তাৰ গছ কাটিছে তেখেতে, ডাঙৰ ডাঙৰ বিদ্যালয় ডাঙৰ ডাঙৰ গছবিলাক কাটিছে। ড্ৰাম শ্ৰাম যিবিলাক আছে পুৰণা ড্ৰাম টিন ইত্যাদি এইবিলাক বিক্ৰী কৰিছে। তাৰপিছত মিটিং চিটিং হ'লে ক'ৰ পৰা জানো আমি চিনিয়ে নাপাওঁ, এনেকুৱা মানুহ আহি যায় বিদ্যালয়ত, আহি মানে আমাৰ ওপৰত পূৰা মানে দম দিয়ে, মাৰিবলৈ উদ্ধৃত হয়। আৰু এজন মানুহ মই চিনিয়ে নাপাওঁ কোন সেই মানুহজন, এবাৰ মোক ভিডিঅ' কৰি আছিল। মই যেতিয়া কৈ আছিলোঁ যে আপোনালোকে মোক এনেকৈ কিয় ব্যৱহাৰ কৰিলে, কৈছে ৰ তই কৈ থাক মই তোক ভিডিঅ' কৰোঁ বুলি কৈ মোক ভিডিঅ' কৰিবলৈ আহিছিলে। আৰু আমাৰ হেডমাষ্টাৰে মোক এদিনাখন আমি ৰাতিপুৱাৰ তেতিয়া শ্বিফ্ট হৈছিল, মানে মৰ্ণিং ক্লাছ হৈছিল, তেখেতে কাজিয়াৰ সূত্ৰপাত হৈছিল, যিটো কমপ্লেইন আমি অলৰেডি কৰিছোঁৱে। তেখেতে মোক মাৰিবলৈ আহিছিল আৰু তাৰপিছত দিনাখন SMC যিটো মিটিং হৈছিলে সেই মিটিংখন তেখেতে আমাৰ যিটো DIৰ আণ্ডাৰত হেড টিচাৰবিলাকৰ গ্ৰুপ আছে তাতে সেই গোহাৰিটো যে অহাকালি প্ৰীতিৰ নামত এনেকুৱা মিটিং হ'ব বুলি গোহাৰিটো DIৰ আণ্ডাৰত হেড টিচাৰবিলাকৰ গ্ৰুপত পঠাই দিছিল। মোৰ স্কুলখনৰ নাম অনন্তকুটিৰ ME স্কুল। সেইটোতো আমাৰ বহুত কিবা কিবি প্ৰব্লেম, এনেকৈ হেড ছাৰৰ কিছুমান কথাত আমাৰ মতভেদ হৈ যায়, এনেকুৱাকৈ কৰে আমাক কিছুমান কথা জোৰ জবৰদস্তিৰে কিবা কৰে। আমি কিছুমান তো এইটোতো আমাক মই দেৰিকৈ আহিছোঁ, সেইদিনাখনতো আমাৰ দেৰি হোৱা নাই, মৰ্ণিং ক্লাছ দিছিলে, আমি আমি টাইমমতে আহিছিলোঁ, কিন্তু লাষ্টত ছাৰে দেৰি কৰি আহিলে 9:30 বজাত। নেক্সট আমি আৰু ৰিটাৰ্ণ আহিলোঁ, আহোঁতে আমাক এবচেণ্ট মাৰি থ'লোঁ। ঠিক এনেকুৱাকৈ আমাৰ দেখা গৈছে যে আপোনালোকে এটা গৰাকী আছে। কি নাম আছে? আমাৰ আছে ৰেখা হাজোৱাৰ আছে, কণিকা বৰুৱা, বুদ্ধেশ্বৰ ৰায়, দীপিকা দত্ত, তপন মজুমদাৰ আৰু মই আছোঁ। বিচাৰোঁ কি শৈক্ষিক পৰিৱেশটো ভাল হ'ব লাগে, যি গতিকে আমাৰ কণ কণ ল'ৰা ছোৱালী এইখন বিদ্যালয়ৰ পৰা যাব, সিহঁত হৈছে ভৱিষ্যতৰ নাগৰিক, গতিকে সিহঁতক আমাৰ ভাল কৰাটো এটা কৰ্তব্য আমি টিচাৰ হিচাপে। গতিকে আমাৰ শৈক্ষিক পৰিৱেশটো ভাল হ'বলৈ আমাৰ ষ্টাফটো ভাল হ'ব লাগিব প্ৰথম অৱস্থাত। আৰু যিখন এখন আমাৰ পৰিয়ালৰ নিচিনা, আমাৰ হেড ছাৰজন আমাৰ মুৰব্বী হয়, তেখেতে যদি আমাক ভালকৈ অলপ চলাই নিয়ে, আমিতো তেখেতৰ কথাটো অমান্য নকৰোঁ, জাষ্ট কেতিয়াবা যি গতিকে এখন পৰিয়ালৰ দৰে হয়, কেতিয়াবা আমাক সহায় সহযোগিতাৰ প্ৰয়োজন হয়। ছাৰ মই কিবা হয়, মই মোৰ বাচ্ছা হয়, মই 200 কিলোমিটাৰ দূৰত আছোঁ, মোৰ বাচ্ছা আছে, কেতিয়াবা মোৰ প্ৰব্লেম হয় ছাৰ। সেইকাৰণে মই ভাবোঁ এইখিনি কেতিয়াবা যদি আমাক অলপ সহায় সহযোগিতা কৰে আমাৰ ভাল লাগে, এইখিনি বিচাৰোঁ। আপোনালোকৰ জৰিয়তে মই চৰকাৰক এতিয়া দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে আমি ধৰক যিখিনি আমাৰ ফেমেল টিচাৰ আমি দূৰৰ পৰা আছোঁ, ধৰক 200 আৰু 150 কিলোমিটাৰ দূৰত আছোঁ, এইখিনিত যাতে আমাক অন্ততঃ ঘৰৰ পৰা আমাৰ 20-30 কিলোমিটাৰ হ'লেও আমাৰ প্ৰতিদিনা তালৈকে যে আমাক নিয়াৰ ব্যৱস্থা কৰে। কাৰণ আমি বহুত সমস্যাৰ সন্মুখীন হৈ আছোঁ স্কুলবিলাকত। এতিয়া ধৰক মই এনেকৈ আছোঁ, মোৰ 2টা বাচ্ছা আছে, আজি ধৰক স্কুল ছুটি হ'ব, আহি পাব, ধৰক কেতিয়াবা বেমাৰ আজাৰ হয়, যাব বিচাৰোঁ, যাব নাপাওঁ, ছাৰে কয় আৰু এইবিলাক দায়িত্ব মই নলওঁ। এতিয়া আমি অলপ কঠোৰ হৈ যাব লগা হয়, কাৰণ বাচ্ছা স্কুলৰ পৰা ফোন আহে বেমাৰ হৈছে, যাব লগা হয়। আৰু এইটোতে আৰু ছাৰে আমাক বহুত কমপ্লেইন কৰে আৰু সিহঁতে যাতে উচিত ব্যৱস্থা লয়, শৈক্ষিক পৰিৱেশটো ভাল কৰি দিয়ে, আৰু যাতে আমি মানসিকভাৱেও ছাত্ৰ ছাত্ৰীখিনিক ক্লাছ কৰি কিনে ভৱিষ্যতলৈ আগবঢ়াই নিব পাৰোঁ। আছোঁ বেংগলী ফেডাৰেশ্যন আৰু আছোঁ আমি এদিন আহিছিলোঁ যে বস্তুখিনি যে একচুৱেলি ঘটনাটো কি হৈছিল, কিন্তু আমি দেখিবলৈ পাইছোঁ যিটো শিক্ষা ব্যৱস্থা যিটো পবিত্ৰ অনুষ্ঠানত যি ধৰণৰ পৰিৱেশ সঁচা সঁচিকৈ ক'বলৈ গ'লে এটা শিক্ষাৰ ক্ষেত্ৰত বা পবিত্ৰ অনুষ্ঠানৰ ক্ষেত্ৰত যিটো দুৰ্ভাগ্যজনক।
আৰু বিশেষকৈ যিটো আমাৰ অনন্তকুটি এম ই স্কুল যিজনৰ প্ৰধান শিক্ষক আছে তেখেতৰ নামত ইমান যে অভিযোগ আছে, অভিযোগৰ এটাৰ পিছত এটা অভিযোগ, বিশেষকৈ গাৰ্জিয়ানৰ পৰা আৰম্ভ কৰি আমাৰ যি এছিষ্টেণ্ট টিচাৰসকল আছে এই টিচাৰসকলৰ পৰা আৰম্ভ কৰি বিভিন্ন অভিযোগ আছে। আৰু বিশেষকৈ আমি এই প্ৰধান শিক্ষকজন যি আমাৰ ৰতিলাল চৰকাৰ, আমাৰ সেই যিজন শিক্ষাগুৰু আছে, প্ৰধান শিক্ষক আছে, তেখেতে ইতিমধ্যে দুবাৰকৈ ছাছপেণ্ডেড হৈছে। আৰু কিন্তু দুখৰ বিষয় এনেকুৱা হৈছে, তেখেতে আজি যি ধৰণে শিক্ষা অনুষ্ঠানটো চলাই আছে, যি ধৰণে ইয়াতে হেড টিচিং নেতৃত্ব দি আছে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে কিবা এটা অমিলৰ এটা অভাৱ হৈছে। বা আমাৰ যি ধৰণে অভিযোগ আহিছে, আজি বিশেষকৈ আমাৰ এছিষ্টেণ্ট টিচাৰ এজন আছে প্ৰীতিলতা অধিকাৰী, যি ধৰণে আমাক ৰাইটিং কমপ্লেইন দিছে যে তেখেতক এটা সময়ত বোলে মাৰিবও গৈছিল। যে সঁচাকৈ শিক্ষা ব্যৱস্থাত এয়া হয়নে? এজন প্ৰধান শিক্ষকে কেনেকৈ এজন এছিষ্টেণ্ট টিচাৰ আৰু এই মহিলা কেনেকৈ মাৰাৰ কাৰণে এটা মানসিক এটা তৈয়াৰ হ'ল। সেইকাৰণে আমি বিশেষকৈ আপোনালোকৰ মিডিয়াৰ যোগেদি এটা বস্তুৱে আমি আহ্বান কৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে অতি সোনকালে যিটো আপোনালোকৰ যি শিক্ষা ব্যৱস্থা, যি কটকটীয়া শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থা অতি সোনকালে গ্ৰহণ কৰিব লাগে। আৰু অসমৰ যি আমাৰ শিক্ষামন্ত্ৰী আছে আমাৰ ৰণোজ পেগু ডাঙৰীয়া, তেখেতকো আমি আহ্বান কৰিছোঁ যে অতি সোনকালে এইজন শিক্ষক আছে, এই শিক্ষক সমাজত যি কলংকিত হৈ আছে, অতি সোনকালে ইনিচিয়েটিভ ল'ব লাগে আৰু তেখেতক চাকৰিৰ পৰা একেবাৰে ইয়াৰ পৰা বিদায় দিব লাগে। কাৰণ আৰু যে দুবাৰকৈ যিহেতু ছাছপেণ্ড হৈছে, তথাপিতো সি নিজে শুধৰা নাই। সেইকাৰণে আমি শিক্ষা ব্যৱস্থাত আমি ধ্বংস হ'ব নিদিওঁ। কাৰণ আমাৰ শিক্ষা ব্যৱস্থা আমাৰ এটা পবিত্ৰ অনুষ্ঠান, আৰু এই পবিত্ৰ অনুষ্ঠানক আমি কেতিয়াও কলংকিত হ'ব আমি নিবিচাৰোঁ। সেইকাৰণে বিশেষকৈ আমাৰ BTR যি আমাৰ গভৰ্ণমেণ্ট আছে, BTR গভৰ্ণমেণ্টক আমাৰ যি ডাইৰেক্টৰ আছে, মই নিজে ফোন কৰিছিলোঁ, কিন্তু আমি আজিৰ তাৰিখত আমাৰ এটা সন্দেহৰ এটা সৃষ্টি হৈছে যে ডাইৰেক্টৰ মহাশয় কিয় আজিৰ তাৰিখত এনে ধৰণৰ একশ্যন লোৱা নাই, যে সঁচাকৈ আমাৰ প্ৰধান শিক্ষকৰ পকেটত সোমাল নেকি? আমাৰ কিন্তু সন্দেহ হৈছে। মই নিজে টেলিফোন কৰি জনাইছোঁ যে ছাৰ এনেকুৱা কথা, কিন্তু আজিৰ তাৰিখত কোনো ধৰণৰ ৰেছপন্স পোৱা নাই, কোনো ধৰণৰ যিটো এটা চলিউশ্যনৰ ব্যৱস্থা কৰিব লাগিছিল আজিলৈকে কিন্তু হোৱা নাই। সেইকাৰণে আপোনাৰ মিডিয়াৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এডুকেশ্যন মিনিষ্টাৰ, আমাৰ BTR গভৰ্ণমেণ্ট প্ৰমোদ ডাঙৰীয়া, লগতে ডাইৰেক্টৰকো আমি মেছেজ দিব বিচাৰিছোঁ যে অতি সোনকালে ইয়াতে যিটো ব্যৱস্থাপনা, যি আমাৰ ইয়াৰ মানে যি এটা কলংকিত হৈ আছে স্কুলখনৰ, যি অনন্তকুটি এম ই স্কুল, যি ধৰণে শিক্ষা ব্যৱস্থাটো কলংকিত হৈ আছে বা শিক্ষাৰ যিটো পবিত্ৰ অনুষ্ঠান ধ্বংসৰ এটা গতি কৰি আছে, অতি সোনকালে চলিউশ্যন আনিব লাগে। আৰু আমাৰ আক্ৰাসৰ পৰা এটাই দাবী যে এইজন যি শিক্ষাগুৰু আছে, অতি সোনকালে তাক বিদায় দিব লাগে।